নমস্কাৰ মই আজি তোমালোকক শিকাব ওলাইছো অনুশীলনী 4b এক নম্বৰটোত আছে পৰ্যবেক্ষণৰ সহায়ত চলকৰ কি মানে তলৰ সমীকৰণ একতা সিদ্ধ কৰে ঠাৱৰ কৰা সমীকৰণ এক নম্বৰটো কি আছে x - 3 0 এইটো এটা কি সমীকৰণ ইয়াৰে চলক হৈছে x x টো এটা চলক এটা চলকৰ কি মানে সমীকৰণটো সিদ্ধ কৰে সমীকৰণ একতা সিদ্ধ কৰিব লাগিলে কি হ'ব লাগিব সোঁপিনৰ খিনি আৰু বাওঁপিনৰ খিনি সমান হ'ব লাগিব এটা সোঁপিনে এতে কিমান আছে 0 বাওঁপিনে কি আছে x - 3 মানে x ৰ মান কি হলে বাওঁপিনেও 0 হ'ব x ৰ মান বিলাক আমি উলিয়াব লাগিব x ৰ মান উলিয়াব লাগিলে কি কৰিব লাগে x বিলাক সমান চিনৰ এক পিনে কৰিব লাগে আৰু সংখ্যা বিলাক এক পিনে কৰিব লাগে x টো যদি আমি বাওঁপিনে ৰাখো বাকি সংখ্যাবিলাক সোঁপিনে ৰাখিব লাগিব আৰু x টো যদি আমি সোঁপিনে ৰাখো বাকি সংখ্যাবিলাক বাওঁপিনে ৰাখিব লাগিব এটা x টো আমি বাওঁপিনে ৰাখিলো সোঁপিনে সংখ্যাটো লৈ যাম সংখ্যাটো কি আছে -3 সোঁপিনে গলে কি হয় সোঁপিনে মানে সমান চিনডাল যদি আমি পাৰ কৰিব লগা হয় বাওঁপিনৰ পৰা সোঁপিনে বা সোঁপিনৰ পৰা বাওঁপিনে তেতিয়ালে কি হয় চিনবিলাক হালহলনি হয় কি হয় মাইনাস থাকিলে প্লাস হয় প্লাস থাকিলে মাইনাস হয় পূৰণ হৈ থাকিলে x ৰ লগত যদি পূৰণ হৈ থাকে তেতিয়া হলে সমান চিন পাৰ কৰালে কি হয় হৰণ হয় আৰু x ৰ লগত যদি হৰণ হৈ থাকে সমান চিনডাল পাৰ কৰিলে কি হয় পূৰণ হয় এটা x ৰ লগত এই 3 টো কি হৈছে মাইনাস হৈছে গতি সমান চিনৰ ইপিনে আহিলে কি হ'ব 3 প্লাস হৈ যাব x ৰ মানটো কি হল 3 মানে x ৰ আমি এতিয়া 3 ৰ পৰা যদি আমি 3 বিয়োগ কৰো কিমান পাম 0 মানে সোঁপিনৰ খিনি লগত কি হল বাওঁপিনৰ খিনিও সমান হল মানে x ৰ মানটো x ৰ পৰা কি বিয়োগ কৰিলে আমি শূন্য পাম 3 ৰ পৰা 3 বিয়োগ কৰিলে কি পাম শূন্য x কি পালো আমি 3 x 3 মানে x ৰ মান 3 এ x - 3 0 সমীকৰণটো সিদ্ধ কৰে ঠিক তেনেকৈ এইটো 5x এটা x টো আমি বাওঁপিনে ৰাখিম সোঁপিনে কিমান আছে 40 এটা x ৰ লগত কি হৈ আছে 5 টো পূৰণ হৈ আছে আমি x টো অকলহৰীয়া কৰিব লাগিব এটা x টো অকলহৰীয়া কৰিব লাগিলে ইয়াৰ লগত কি আছে 5 আছে 5 টো কি হৈ আছে x ৰ লগত পূৰণ হৈ আছে সমান চিনডাল পাৰ কৰাব লাগিলে কি কৰিব লাগিব হৰণ হ'ব কাৰ লগত হৰণ হ'ব এই সমান চিনৰ সোঁপিনে থকা সংখ্যাটোৰ লগত হৰণ হ'ব এতিয়া এইটো সংখ্যা কিমান আছিল 40 কি হ'ব 5 এৰে হৰণ হ'ব এটা x এখিনি আমি কি পাওঁ 5 এৰে 40 কাটিলে 8 বাৰ ওলাই x কিমান হ'ব 8 x 8 এ 5x 40 সমীকৰণটো সিদ্ধ কৰে মানে 5 ৰ লগত আমি যদি 8 পূৰণ কৰো তেতিয়া হলে কি হ'ব সোঁপিনৰ খিনি আৰু বাওঁপিনৰ খিনি সমান হ'ব মানে এই সমীকৰণটোৱে কৈছে যে 5 ৰ লগত কি পূৰণ কৰিলে 40 ৰ সমান হ'ব কিটো আমি নাজানো কিটো কি হৈ আছে x হৈ আছে x ৰ মানটো উলিয়াব লাগে মানটো কেনেকৈ উলিয়াই x টো অকলহৰীয়া কৰিব লাগে x ৰ লগত যি থাকে হেতু কি হৈছে ইয়াতে এইটো কি হৈছে 5 টো x ৰ লগত পূৰণ হৈ আছে সমান চিনৰ ইপিনে আন্তপিনে পাৰ কৰালে কি হ'ব আন্তপিনৰ যিটো সংখ্যা থাকে তাক হৰণ হ'ব 40 ক আমি 5 এৰে হৰণ কৰিলে কিমান পাওঁ 8 নেক্সট এইটো চোৱা 4x + 1 0 ইয়াতে প্ৰথমতে কি কৰা 4x টো ৰাখা সমান চিনৰ আন্তপিনে কি আছে 9 4x x ৰ লগত 4 টো কি হৈছে পূৰণ এই 1 টো কি হৈছে প্লাস গতি সমান চিনৰ ইপিনে আহিলে কি হ'ব মাইনাস এটা x টো লগত 4 টো কি হৈছে পূৰণ হৈ আছে তো সমান চিনৰ সোঁপিনে নিলে কি হ'ব 9 ৰ পৰা 1 গলে কিমান থাকিব 8 আৰু এই 8 ৰ লগত বাওঁপিনে কি হৈ আছিল x ৰ লগত 4 টো পূৰণ হৈ আছিল সোঁপিনে আনাৰ লগে লগে কি হ'ব সোঁপিনৰ সংখ্যাটোৰ লগত
হৰণ হ'ব এতিয়া 8ক 4ৰে কাটিলে কিমান ওলাই 2 x = 2 x = 2a 4x + 1 = 0 সমীকৰণটো সিদ্ধ কৰে এতিয়া এনে কৰি চাব পৰা 8ৰ 4ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 8 8ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 9 মানে বাওঁপিনৰ খিনি আৰু সোঁপিনৰ